CIT second international computing আৰু technology conference এটা ইয়াত আয়োজন কৰিছে মই এই খবৰটো পাই পেলাই খুব আনন্দিত হৈছো আৰু ইয়াৰ পাৰ্ট হ'বলৈ পাই আনন্দিত হৈছো কাৰণ আজিৰ যিটো পৃথিৱীত আছে এই পৃথিৱীটো টেকনলজিয়ে আমাৰ পৃথিৱীখন টেক ওভাৰ কৰিছে আমাৰ জেনাৰেশনৰ দ্য বেষ্ট অপৰচুনিটি যেটো পাইছো আমি আজি হিটো আমি টেকনলজিৰ কাৰণে পাইছো গতিকে এইখিনি সময়ত আমাৰ CIT কোকৰাঝাৰত ইন্টাৰনেশনাল যেটো কনফাৰেন্স ইয়াত আয়োজন কৰিছে আৰু তাত মেইনলি কম্পিউটাৰ আৰু টেকনলজিৰ ওপৰত যেটো আলোচনা কৰিছে এটো খুব ভাল হৈছে আমাৰ সময়টো অলপ ট্ৰানজিশনাল পিৰিয়ড বুলি ধৰা হয় কাৰণ আমি অলপ আগতে এটা পৰিবেশ পাইছিলো যে যত নেকি আমাৰ স্কুল কলেজ ইউনিভাৰ্সিটি অফিস বেংক সব ম্যানুয়ালি চলি আছিল আৰু এতিয়া কি হল সব কম্পিউটাৰাইজ হৈ গল তো এইখিনি সময়ত আমাৰ হোল জেনাৰেশন আজিৰ সময়ৰ ওয়াৰ্ল্ডৰ জেনাৰেশনে সবে কম্পিউটাৰটো একসেপ্ট কৰিব লাগিব টেকনলজিটো একসেপ্ট কৰিব লাগিব যদিও হি স্কুল কলেজত কোনো টেকনলজি পঢ়ি আহা নাই তথাপিতো হি টেকনলজিটো ইউজ কৰিব লাগিব সো হিটো এটা ডাঙৰ চ্যালেঞ্জ আজিৰ জেনাৰেশনৰ কাৰণে তো এনেকুৱা সময়ত আমাৰ CITত এই ইস্যুস বিলাক ডিসকাশন কৰিবলৈ যেটো টুডে কনফারেন্স লৈছে এটো খুব ভাল হৈছে আৰু ইয়াত বহুতখিনি সলিউশন উলাই আহিব মই এটো আশা কৰিছো এই কাৰণে ময়ো ইয়াত যেনেকে নহক আই প্লাই অংশগ্ৰহণ কৰিছো মই আশা কৰো যে এই দুদিনীয়া কাৰ্যসূচীৰে আমাৰ CITৰ যে ফেকাল্টিজ ইয়াৰ ষ্টুডেন্টস ইয়াৰ গুটি টিচিং লাৰ্নিং প্ৰসেস আৰু মানুহবিলাকৰ যেটো আইডিয়া এটো যথেষ্ট আৰু ওপেন হ'ব আৰু বহুতখিনি চিন্তা কৰিবলৈ সুযোগ পাব গতিকে মই অৰ্গানাইজিং কমিটিৰ যি সকল আছে মই তেখেত সকলক কংগ্ৰেচুলেট কৰিছো